আমাৰ ব্লুমিংবাৰ্ড স্কুলত আমি এতিয়া এই স্কুল এনুৱেল ডে কাম প্ৰি ক্ৰিছমাছ চেলিব্ৰেশ্যন আমি কৰি আছোঁ। তো গতিকে মানে আমি এক বছৰত আমাৰ কি হৈছে কি হোৱা নাই সেইটো মই কিবা হিচাপত এনুৱেল ৰিপৰ্ট বা আমাৰ ষ্টুডেণ্টবিলাকৰ টেলেণ্টটো শ্ব'কেছ কৰিবৰ কাৰণে আমি সেই প্ৰগ্ৰামটো লোৱা হৈছে। এণ্ড বিশেষ আমি আজি বহুত আনন্দিত যে আমাৰ গাৰ্জেন বহুত গাৰ্জেন আহি পেলাই আমাৰ গোটাই অডিটৰিয়ামটো আজি ফুল এণ্ড অলমষ্ট উই হেভ এৰেঞ্জ ফৰ 1000 chairs and বহুত মানে 1000 chair complete হৈ পেলাই আমাৰ আজি চেয়াৰ নোহোৱা হৈ গৈছে। This is a very pride moment for us to being a principal of the Bloomingburg school. মই সেইটোৱে ক'ব বিচাৰোঁ যে and this is the only affiliated to CBSE school entire division of entire subdivision of গোসাইগাঁও। আমাৰ গোসাইগাঁৱত মানে এতিয়ালৈ CBSE এতিয়ালৈ পাবলৈ হুকুম হোৱা নাই, কিন্তু আমাৰটো হৈছে এতিয়া এণ্ড ভেৰি চুন উই আৰ হপিং এগেইনষ্ট হোপ মানে আমাৰ এক্সাম চেণ্টাৰ ইয়াতে হৈ যাওক, যাতে মানে আমাৰ ল'ৰা ছোৱালী যে কোকৰাঝাৰত যায় বা ক'তবা যায় ইহঁতে এক্সাম লিখিব নালাগে। মানে এতিয়া আমাৰ বহুত হাই লেভেলৰ কণ্টেক্ট মানে অফিচাৰ CBSE অফিচাৰবিলাকৰ লগৰ পৰা আমাৰ চলি আছে। এতিয়া মানে ইহঁতেও মানে আমাক বাৰবালি অলৰেডি ৰিপৰ্ট দিয়া হৈছে যে আমি অতি সোনকালে যে এক্সামিনেশ্যন চেণ্টাৰটো ইয়াত পাই যাম। ইয়াত যদি পাই যাওঁ তো মানে আমাৰ ল'ৰা ছোৱালীৰ কাৰণে বহুত সুবিধা হ'ব। এণ্ড বিশেষ আজিতো সেইবিলাক ইনফৰ্মেশ্যনটো দিবৰ কাৰণে আমি গাৰ্জেনবিলাকক মাতোৱা হৈছে। প্লাছ আমাৰ যিহেতু খ্ৰীষ্টান ভাই ভণ্টিসকলৰ কাৰণে আপকামিং কালিৰ পৰা খ্ৰীষ্টমাছৰ ছিজন হৈছে, এইটো উই হেভ এটাচ দ্য স্কুল ডে উইথ দ্য প্ৰি খ্ৰীষ্টমাছ চেলিব্ৰেশ্যন, যাতে মানে সেই অহা খ্ৰীষ্টমাছটো ইহঁতৰ কাৰণে চব মানুহবিলাকৰ কাৰণে এটা ভাল কিবা এটা হৈ যায়। তাৰমানে এই খ্ৰীষ্টমাছৰ নামতে মানে যে ভাল এটা চব ফেমিলিৰ ওপৰত মানে এটা লাক এটা আহি যায়। সেইটো খ্ৰীষ্টমাছৰ দ্বাৰেদি আমি সেইটো শুভেচ্ছা যাচিবৰ কাৰণে আমি সেইটো এটাচমেণ্ট উইথ দ্য স্কুল ডে আমি সেই চেলিব্ৰেশ্যনটো লৈছোঁ। তো এতিয়া থেংক ইউ মানে আমাৰ প্ৰেছৰ পৰা আহি পেলাই আমাক কাভাৰেজ কৰিছে। চ' সেইটো বহুত ভাল পাইছোঁ, যাতে মানে ইণ্টাৰেকশ্যনটো এটা থাকিব লাগে। আমিও ভাল পাওঁ যে আপডেট দিবৰ কাৰণে। এণ্ড ল'ৰা ছোৱালীৰ ইমান যে টেলেণ্ট হৈ গৈছে যে ষ্টাৰ্টিং ফ্ৰম দ্য প্লে গ্ৰুপ টু ক্লাছ 10 আমাৰ চব এটা ক্লাছো বাদ দিয়া যোৱা নাই, চব ক্লাছৰ মানে ইহঁতে পাৰ্টিচিপেট কৰিছে ইনক্লুডিং এণ্ড আমাৰ চব টিচাৰবিলাকো মানে এনেকুৱা কনষ্টেণ্টলি গাইড নিয়াৰ এবাউট আমি 15 ডেজৰ প্ৰেক্টিছ কৰি পেলাই আমি আজি শ্ব'কেছ কৰি পেলাই বহুত ভাল লাগিছে। এণ্ড আই হোপ আমাৰ অলপমান যে প্ৰগ্ৰামটো মিডিয়া কভাৰেজটো ইহঁতেও দেখাই দিব, যাতে ইহঁতে মানে এটা উইটনেছ হৈ যায় যে দ্য স্কুল ডে ৱাজ ভেৰি কালাৰফুল। চ' সেইটো কৈ মানে মই আমাৰ স্কুলৰ পৰা ক'বলৈ কিবাটো মই ইয়াতে সামৰণি মাৰিলোঁ। থেংক